হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ অন্যতম ব্লগলৈ। আজি ভিডিঅ'টো ডাইৰেক্ট মন্দিৰৰ পৰা আৰম্ভ কৰিছোঁ। ক'ৰ মন্দিৰ আপোনালোকে চাগে গমেই পাইছা, আৰু যিসকলে গম পোৱা নাই সেইসকলক জনাইছোঁ যে এইটো হৈছে সৰভোগৰ গৰখীয়া গোসাঁইৰ থান। তো বহুত ডাঙৰ মন্দিৰ হয়, আমাৰ এইখিনি এৰিয়াত বহুত ফেমাছ মন্দিৰ হয়। আপোনালোকে যদি অহা নাই তো নিশ্চয় এবাৰ আহিব। মন্দিৰত যোৱাৰ আগতে হাত ভৰি ভালকৈ ধুই ল'লোঁ। এতিয়া যাওক মন্দিৰৰ ভিতৰলৈ। বলক তেতিয়াহ'লে আপোনালোকক মন্দিৰৰ ভিতৰ ভাগ একবাৰ দেখুৱাই আহোঁ। আৰু মই অকলে অহা নাই বাৰু, মোৰ লগত আহিছে মোৰ ফেমিলি। এয়া চাব পাৰে মোৰ পিছে পিছে আহি আছে মোৰ ফেমিলি। তো মন্দিৰত আহিলে কিবা এটা বহুত মনটো বহুত ভাল লাগি যায়। তো মন্দিৰটো চাৰিওফালে ইমান শান্ত পৰিৱেশ, ইমান মন্দিৰততো গমেই পায় সকলোৱে, মন্দিৰত যায়ে থাকে। তো মন্দিৰত আহিলে মনটো কিবা এটা বহুত পবিত্ৰ পবিত্ৰ যেন অনুভৱ হৈ থাকে। তো মই ভাবিলোঁ যে মন্দিৰৰ ভিতৰত গৈ কেমেৰাটো উলিয়াই বকবাছ কৰাতকৈ ঘৰত গৈ কিনে ভইচ অভাৰ কৰি দিম, তেনেকেই ভাবি কিনে মই একো নক'লোঁ। বাছ মই ভিডিঅ' কৰাতহে ব্যস্ত। এয়া চাব পাৰে মন্দিৰৰ বাহিৰত বঢ়িয়াকৈ ষ্টেণ্ড লগোৱা আছে, য'ত চাকিয়া ধূপ লগাব পাৰে। আৰু যদি প্ৰসাদৰ কিবা ব্যৱস্থা কৰিছে বা আনিছে দোকানৰ পৰা, তো আপোনালোকে ভিতৰত গৈ কিনে দিলেই হ'ব। বাকী সেৱাটো ভিতৰত ল'ব পাৰে। তো ভিতৰ ভাগ মই নেদেখুৱাওঁ বাৰু, মন্দিৰৰ ভিতৰ ভাগ দেখুওৱাটো ইমান ভাল নহয়। তথাপিও মই বাহিৰ ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো এয়া চাব পাৰে বহুত মানুহে চাকি বন্তি দি গৈছে ইতিমধ্যে। আমাৰ অকণমান অহাৰ কাৰণে দেৰি হ'ল কাৰণে আমি এতিয়াই চাকি বন্তি দি ল'ম। তো এয়া চাব পাৰে মিছেছ পূৰা চাকি বন্তি দিয়াত ব্যস্ত হৈ আছে। এয়া আৰু কোনোবাই চাকি বন্তি দি আছে। বাকী যদি কিবা প্ৰসাদ পানী আনিছে আপোনালোকে ভিতৰত দি দিব পাৰে। আৰু এয়া চাব পাৰে মন্দিৰৰ বাহিৰত গছ এডালত কিমান গামোচা বন্ধা আছে। তো মানুহবিলাকে ভাবে যে ইয়াত গামোচা বান্ধিলে মনৰ আশা পূৰণ হয়, সেইকাৰণে বহুত গামোচা বান্ধা আছে আপোনালোকে চাব পাৰে। আমাৰো মিছেছে এখন গামোচা লৈ কিনে ঘূৰি আছে ইফালৰ পৰা সিফাল, যে বান্ধিম ক'ত। ইমান গামোচা বন্ধা আছে যে জাগাই নাই ক'ত বান্ধিম। তো আমি জাগা চাই আছোঁ ক'ত বান্ধিম। তাৰপিছত ইয়াৰ আপোনালোকে চাব পাৰে ভোজন গৃহ আৰু কাৰ্যালয় একেলগে আছে। তো আপোনালোকে যদি কিবা অন্নপ্ৰসন বা কিবা ব্যৱস্থা কৰিব খোজে বা অন্নপ্ৰসন দিব খোজে ল'ৰা ছোৱালীৰ, তো ইয়াত আপোনালোকে যোগাযোগ কৰিলেই হ'ল। এয়া আহিলোঁ আমি কাষতে লাগি থকা বৃন্দাবনলৈ। এইটো মন্দিৰ ভাগৰেই হয়। তো এয়া চাব পাৰে মন্দিৰৰ বাহিৰত দোকানো লগোৱা আছে। আৰু এয়া চাব পাৰে জুবিন দাৰ ফটো, জয় জুবিন দা। এয়া চাব পাৰে দোকান লগোৱা আছে। আৰু এইখনেই হৈছে বৃন্দাবন। তো এইফালে বাহিৰত ওলাই যাব পাৰে। এতিয়াও এটা মন্দিৰ আছে, শিৱ মন্দিৰ, আপোনালোকে চাব পাৰে। আৰু এডাল হৈছে বৰগছ। ইয়াতো বহুত গামোচা বন্ধা আছে। মানুহবিলাকে কয় যে ইয়াত গামোচা বান্ধিলে মনৰ আশা পূৰণ হয়। তো সেইকাৰণে চাব পাৰে গছডালত কিমান গামোচা বন্ধা আছে। তো আমিও ভাবি আছোঁ গামোচা ইয়াতেই বান্ধিম। তো এতিয়া জাগা চাই আছোঁ যে কোনডোখৰত গামোচা বান্ধিলে ভাল হ'ব। গছডাল চাই থাকে আপোনালোকে নিশ্চয় গম পাইছে যে কিমান হাজাৰ ইয়াত গামোচা বন্ধা আছে। চোৱাচোন চোৱা, পূৰা পাত, পূৰা ডাল, পূৰা ডাঙৰৰ পৰা সৰুলৈকে পূৰা জাগাই নাই, চবতে গামোচা বন্ধাই আছে। গামোচা বন্ধা হোৱাৰ পিছত এতিয়া আমি আকৌ ভিতৰলৈ যাবলৈ ওলালোঁ। এইখন হৈছে 2 নম্বৰ গেট, যিহৰে আমি বাহিৰলৈ আহিছিলোঁ। এতিয়া সেইখন গেটেৰে আমি পুনৰ ভিতৰলৈ যাম। তো এইখন গেটেৰে আমি ভিতৰলৈ গ'লে পোনপ্ৰথমে পাম এটা বৃহৎ পুখুৰী। এয়া চাব পাৰে ইয়াত বহুত পুৰণি পুৰণি মাছ আৰু কাছ দেখিবলৈ পোৱা যায়। আপোনালোকে যদি কিবা খোৱা বস্তু দি দিয়ে নহয়, বহুত ডাঙৰ ডাঙৰ। এয়া চাব পাৰে আপোনালোকে, এয়া পানীত আপোনালোকে দেখিছেনে নাই নাজানো, বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। মাছ মৰা নিষেধ বাৰু। এয়া ভিতৰত আহি এটা পালোঁ শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰ নতুনকৈ বনাইছে বাৰু, এই 2 বছৰমান হ'ল কিজানি। এয়া চাব পাৰে আপোনালোকে শিৱ মন্দিৰ। কি ধুনীয়া পৰিৱেশ, আপোনালোকে এবাৰ নিশ্চয় আহিব। আৰু কোনে কোনে ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। তো আপোনালোকে এবাৰ নিশ্চয় আহিব এই মন্দিৰটোলৈ, নিশ্চয় ভাল লাগিব আপোনালোকৰ। আৰু যিমান চাফ চিকুণকৈ আছে নহয়, তো আপোনালোকেও যাতে এনেকৈ আহিলে চাফ চিকুণকৈ ৰাখে, তাৰ বাবে অনুৰোধ থাকিল। তো এয়া চাব পাৰে কৃষ্ণই বাঁহী বজাই আছে। তো এয়া চাব পাৰে কিমান চাফ চিকুণ। তো এতিয়া আমি ঘূৰি ঘূৰি আহি পালোঁ মন্দিৰৰ ভিতৰতে থকা এখন ফটোৰ দোকানত। তো ফটো কিনি আছে আমাৰ মিছেছে, এয়া চাব পাৰে।
ইয়াত কৃষ্ণৰ ফটো আছে, মানে প্ৰত্যেকটো ভগৱানৰে মানে ফটো আছে ইয়াতে। আৰু খুবেই কম দাম, আপোনালোকে ইয়াৰ পৰা ফটো লৈ যাব পাৰে। আৰু ইয়াৰ পৰা ভগৱানৰ কিতাপ আছে, তো আপোনালোকে কিতাপো কিনিব পাৰে। দাম বেছি নহয় বাৰু, খুবেই কম দাম। তো আপোনালোকে ইয়াৰ পৰা আহি কিনি লৈ যাব পাৰে, এয়া চাব পাৰে। এয়া হৈছে হাতত বন্ধা কিছুমান ব্ৰেচলেট বা কিবা কিনি আছে। আমিও মানে কিবা কিনিম বুলি মানে চাই আছোঁ। প্ৰসাদ খাব আহিছে গাইছ। এয়া আপোনালোকে চাব পাৰে মন্দিৰৰ ভিতৰতে থকা হনুমানৰ বৃহৎ মূৰ্তি এটা। এয়া চাব পাৰে মন্দিৰৰ সন্মুখভাগ, শ্ৰী শ্ৰী মহাপ্ৰভু গৰখীয়া গোসাঁইৰ থান। তো বন্ধু বান্ধৱীসকল, এয়াই আছিল আমাৰ সৰভোগৰ গৰখীয়া গোসাঁইৰ থান। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে তো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব।